হেল্ল' গাইজ, শুভ সন্ধিয়া। মোৰ আৰু এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই মাছ আনিব যাওঁ। আজি ৰাতি মাছ খাম বুলি ভাবিছোঁ। তাকে ব'লক মোৰ লগত ভিডিঅ' চাই থাকিব। আজি আপোনাৰ এটা আপোনাৰ ভিডিঅ' দিছিলোঁ, চাই কেনেকুৱা বোলে কমেণ্ট কৰি জনাব। এতিয়া মানে অলপ বাহিৰত প্ৰগ্ৰাম হৈ আছে, তাকে মই দেখুৱাওঁ, চাব নেকি ব'লক। মানে ইয়াত আপোনাৰ ইউথ এছ'চিয়েট তাৰ প্ৰগ্ৰাম হৈ আছে, সেইটো চাব। এয়া চাওক, দেখিছে। বৰ্তমান মই গৈ আছোঁ মাছ আনিবলৈ। গধূলা হৈ গ'ল। ইয়াত গৰমটো মানে নক'ব। আপোনালোকৰ ফালে গৰম পৰিছে নাই জনাব। পাইপেদি পানী দি আছে। দেখো ডেন্স দোকান, এইখন মাছৰ দোকান ইয়াৰ পৰাই লওঁ মাছ। তো গাইজ, মই এয়া বৰ্তমান চব্জি লৈ আহিছোঁ। এয়া ৰুম আহি পাইছোঁ, পাইছোঁ নহ'লে বস্তু মানি লৈ এইবিলাক আজি বজাৰ কৰিব লাগিব। এই মাছ চাছ এইবোৰ দেখাইছোঁ ৰুমত যাব লাগিব, ঠিক আছে। তো এয়া আহি পালোঁ বজাৰ কৰি পেলাই। এয়া চব ঠিকে আনিছোঁ। এইটো খাই দিওঁ ৰ'ব একেবাৰে, আকৌ পাছত দেৰি কৰি থকাতকৈ এতিয়া ভাত বনাব লাগিবতো, সেইকাৰণে সোনকালে বস্তুবিলাক। এয়া আনিছোঁ চন্দা মাছ, দেখিছে। তাৰপিছত এইটো আনিছোঁ আপোনাৰ টিঙৰা মাছ। চাওক, টিঙৰা মাছ হয়নে? চিনি পাইছেনে? এইটো কোনে কোনে চিনি পায় কমেণ্ট কৰি জনাব। এইটো চাওক, খাই কেনেকুৱা মজা লাগে, এইটো চাওক, দেখিছে। তাৰপিছত এইটো আকৌ কবি লৈ আহিছোঁ। এইটো ইয়াৰ নামটো কি নাজানো মই। এইটো হৈছে ব্ৰকলি। তাৰপিছত আকৌ ইয়াৰ নহৰু কেইটকা হ'ব পাৰে বাৰু, আইডিয়া কওকচোন। তো এয়া মাছ চাছ গোটেইখিনি ওলাইছে, এতিয়া মানে মজাকৈ বনাই খাব লাগে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ সকলোকে ধন্যবাদ। থেংক ইউ, বাই বাই।